নমস্কাৰ বন্ধুসকল, সোশ্যাল লাইফ এক্সপ্ল'ৰলৈ স্বাগতম জনাইছোঁ। আজি মই এনেকুৱা এটা ভুলৰ কথা ক'ম যিটো কাৰণে আমাৰ শৰীৰত বহুতো ক্ষতি হয়। আপুনি ভাবিছে চাগে সেই ভুলটো কিনো? সেই ভুলটো হৈছে ৰাতিপুৱা ব্ৰাছ কৰাৰ পিছত পানী খোৱা কথাটো। আজি ভিডিঅ'টোত মই আপোনালোকক জনাম যে বাহি মুখত পানী খালে কি কি উপকাৰ হ'ব পাৰে। আপুনি এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে থকা বেল আইকনটো বজাই দিব মোৰ ভিডিঅ'বোৰ অতি সোনকালে পাবৰ কাৰণে। বন্ধুসকল, আমি সকলোৱে জানো যে পানী খোৱা আমাৰ শৰীৰৰ কাৰণে কিমান ভাল। আমি বেলেগ বস্তু নাখালেও থাকিব পাৰোঁ, কিন্তু পিয়াহ লাগিলে পানী নোখোৱাকৈ থাকিব নোৱাৰোঁ। যদি আপুনি ৰাতিপুৱা শোৱাৰ পৰা উঠি বাহি মুখত পানী খায় তেনেহ'লে পানী খালে যি শক্তি পোৱা যায় তাৰ দুগুণ হয়। বন্ধুসকল, ৰাতিপুৱা শোৱাৰ পৰা উঠোতে আমাৰ মুখত যি লেলাৱতি থাকে সেইবোৰ আমাৰ শৰীৰৰ কাৰণে বহুত ভাল। ৰাতিপুৱা বাহি মুখত পানী খালে সেই লেলাৱতিবোৰ আমাৰ পেটলৈ যায় আৰু তেতিয়া আমাৰ পেটৰ অংগবোৰ দ্ৰুতগতিত কাম কৰে। ইয়াৰ ফলত হজম শক্তি এক্টিভ হৈ যায়। আমাৰ পেটত থকা বেমাৰ যেনেদৰে কফৰ সমস্যা এইবোৰ অতি সোনকালে ভাল হয়। আপোনাৰ যদি কফৰ সমস্যা আছে তেনেহ'লে বাহি মুখত পানী খাব। বাহি মুখত পানী খালে শালমইনা নোহোৱা হয়। বৰ্তমান যুগৰ খাদ্যবোৰৰ কাৰণে আমাৰ মুখমণ্ডলত শালমইনা হয়। যদি আপোনাৰো শালমইনা হৈছে তেনেহ'লে বাহি মুখত পানী খাব। বাহি মুখত পানী খালে আমাৰ পেট চাফা হয়, ঠিক তেনেদৰে তেজো চাফা হয়। ইয়াৰ ফলত আমাৰ ছালৰ সমস্যা নহয়। আপোনাৰ যদি গেছৰ সমস্যা আছে আৰু গাঁঠি বিষৰ সমস্যা আছে তেনেহ'লে বাহি মুখত পানী খাব। আৰু এটা জানিবলগীয়া কথা, আমি ৰাতি শোৱাৰ আগত পানী খাই শুব লাগে, তেতিয়া হাৰ্ট এটেক নহয়। তেনেহ'লে বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এইটো কথা জানিলোঁ যে বাহি মুখত পানী খালে কি কি উপকাৰ হয়। এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব।